Hello, what's up people? Welcome to another vlog. আৰু আজি হল মাঘৰ প্ৰথমটো দিন তো তাৰ কাৰণে আহিছো আমি বৰ্তমান আজি দৌল গোবিন্দ আৰু যোৱা লাষ্টৰ ভিডিঅ'ত আমি কৈছিলো পবিতৰা আৰু আপোনালোকে ভিডিঅ'টো চাইছে যদি চোৱা নাই আপোনালোকে ডেসক্ৰিপচন লিংকটো দিয়া আছে চাব আৰু এতিয়া তেনেকৈ আহিছো আমি দৌল গোবিন্দ তো আমি মন্দিৰত যাম না আপোনালোকে ঘৰৰ পৰা অহা ক্লিপটো চাই লওক আহি পাই গ'ল ফাইনেলি আৰু এতিয়া এইফালে ধুনীয়াকৈ পাৰ্কিং কৰি দিলোঁ গাড়ী আৰু পাৰ্কিং এৰিয়াটো চাওক বহুত বেছি ডাঙৰ এইটো হ'ল মন্দিৰৰ পাৰ্কিং আৰু আপোনালোকে যদি আহে ৰাস্তাত গাড়ী নৰখাব ইয়াতে পাৰ্কিং গাড়ী ৰখাই দিব আৰু চাওক পাৰ্কিং এইফালে ধুনীয়াকৈ গাড়ী ৰখাই দিলোঁ আৰু এতিয়া ধুনীয়াকৈ গৈ আছোঁ ধুনীয়াকৈ মন্দিৰলৈকে বলক আপোনালোকক দেখাই আনো হাই কৰি এবাৰ আৰু এতিয়া ধুনীয়াকৈ গৈ আছোঁ মন্দিৰলৈকে আৰু পিছফালে আমাৰ আইতাও আছে লগতে তই কিবা কৰি অলমান হাই আমি গৈ আছো মন্দিৰ ন আমি মন্দিৰত গৈ আছো দৌল গোবিন্দ আৰু ধুনীয়াকৈ চাই থাকক এতিয়া সোমাম আৰু ভিতৰত আৰু এইফালে চাওক না বান্দৰ ভৈয়া বান্দৰ দেখিছো চবলক গাড়ী গৈ আছো এতিয়া মন্দিৰত এণ্ড অলৰেডি আৰু এইফালে আছে এখন চাইনবোৰ্ড দৌল গোবিন্দ মন্দিৰৰ আৰু ঠিক মোৰ আগত আছে মন্দিৰ এতিয়া গৈ আছো ভিতৰত ধুনীয়াকৈ এণ্ট্ৰি কৰি দিম আৰু এইফালে মন্দিৰত সোমোৱাৰ আগতেই তো জানে আপোনালোকে ধুনীয়াকৈ লৈ লৈছোঁ এতিয়া চাকি জ্বলাব ভিতৰত আৰু মোৰ লগত আছে আজি বিপ্লৱ আহিছে দেৱজিত আছে এই মজা আৰু মোৰ ঠিক আগত আছে চাওক দৌল গোবিন্দ মন্দিৰ আৰু এতিয়া ধুনীয়াকৈ ভিতৰত এণ্ট্ৰি কৰিম আৰু এইফালে ধুনীয়াকৈ চেণ্ডেল থৈছোঁ আৰু আপোনালোকে জানে মন্দিৰত আহিলে চেণ্ডেল চুৰ হৈ যায় ন এইফালে চেণ্ডেল ৰাখি দিলোঁ ও ভাই সাহেব মানুহ মানে বস্তু আনিছিলোঁ জমা আৰু চাউণ্ডৰ প্ৰব্লেম হ'ব পাৰে কাৰণ বাহিৰত বহুত বেছি মাইকটো বাঢ়ি আছে মানে গমে পায় আৰু এইফালে ধুনীয়াকৈ এতিয়া বস্তু জমা দি আছোঁ বিপ্লৱ এইফালে এবাৰ চাই দে মেলো আৰু ধুনীয়াকৈ এইটো হ'ল আপোনালোকৰ কাউণ্টাৰ য'ত মানে আপোনাৰ বস্তুখিনি অলপ জমা দিব পাৰে আৰু যি আপোনালোকে আনে ত' এতিয়া বলক যাওঁ বাহিৰত আৰু এতিয়া ধুনীয়াকৈ এইখিনি জ্বলাওঁ এই তাতে জ্বলাম চাগে সেইটো মন্দিৰটো দেখা পিছত মানে তাতে এতিয়া ধুনীয়াকৈ এইখিনি জ্বলাওঁ আৰু ইয়াতে বস্তু জমা দি দিলোঁ আৰু এইফালে ধুনীয়াকৈ এতিয়া প্ৰসাদ লৈ ল'লোঁ বৰ্তমান এইফালে চাওক পায়স আছে গুড় আছে আৰু এইফালে এখন খালী আছে দুটা লৈ দিছোঁ আৰু খাইছোঁ এবাৰ কেনেকুৱা চ' ফাইনেলি আৰু এতিয়া আছোঁ মই বৰ্তমান মন্দিৰৰ ভিতৰত আৰু মেইন মন্দিৰটো আছে সেইফালে আপোনালোকে দেখা পাইছে মেইন মন্দিৰ আছে সেইফালে আৰু এতিয়া ধুনীয়াকৈ এইখিনি আহি বহি আছোঁ ডাঙৰ আৰু কাৰণ এতিয়া বহি থকাৰ কাৰণ হ'ল এনেই অলপ বহিলোঁ জাষ্ট আপোনালোকে খোৱা দেখা পিছত আপোনাক খাই ল'লোঁ প্ৰসাদ আৰু খাই ধুনীয়াকৈ বহিছে আৰু মোৰ লগত আছে দেৱজিত আৰু দেৱজিতৰ ব্লগ বনাইছে মই যোৱাৰ ভিডিঅ'টোত দেৱজিতৰ লিংকটো দিয়া নহ'ল আৰু বহুত বেছি ষ্টৰি আৰু এইবাৰ দি আছে দেৱজিতৰ লিংকটো আপোনালোকে যাব চাব আৰু দেৱজিতক অলপমান ছাবস্ক্ৰাইব কৰি দিব মানে মৰম দি দিব আমাৰ আৰু মানুহ চাওক এইফালে চলিছে ফটো ছেশ্যন চাই থাকক আপোনালোকে দেখাই আছোঁ এইটো আমাৰ ফটোগ্ৰাফাৰ আজি লৈ আহিছোঁ চলো গাইছ আৰু আজি আছিল এইখিনিয়ে ভিডিঅ' যদি আৰু কিমানখিনি পাৰোঁ আপোনালোক নাজানো দেখাবলৈ ট্ৰাই কৰিলোঁ আৰু কাৰণ এইকেইদিন ব্লগকেইটা বহুত বেছি শ্বৰ্ট হৈ আছে কাৰণ ক'তো এনেকৈ ভাল ক'তো যাব পৰা নাই তো এনেকৈ ওচৰতে যিমানখিনি পাৰোঁ আপোনালোক দেখাই আছোঁ আৰু এফালে বিপ্লৱ আছে কেনেকুৱা লাগিল অপিনিয়নটো কৈ দিওঁ অলপমান বঢ়িয়া লাগিলে আজি মজা লাগিল ন আৰু যেহেতু আজি মাঘৰ প্ৰথমটো দিন তো সেইকাৰণে আহি গ'ল আজি
দৌল গোবিন্দ মন্দিৰলৈকে আৰু আপোনালোকক দেখাবলৈ বহুত বেছি ট্ৰাই কৰিলোঁ কাৰণ ব্লগটো বহুত বেছি শ্বৰ্ট হৈছে মই জানো আৰু এতিয়া ধুনীয়াকৈ গৈ আছোঁ পাৰ্কিঙলৈকে মানে গাড়ীখন আনিবলৈ গৈ আছোঁ ত' এতিয়া যাওঁ আৰু যিসকলে নতুন আছে যদি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিবলৈ একেবাৰে নাপাহৰিব আৰু তলত এটা কমেণ্ট কৰি দিব ত' আজিলৈ ইমানে টিল দেন টাটা बाय बाय বাই বাই যদি যাওঁ গাড়ী পাৰ্কিঙৰ পৰা লৈ আহোঁ सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रात सही ख्वाब तो दी